টকাত ব্ৰেণ্ড নিউ শিখত দিছোঁ পইচাটো কি পইচা নালাগে পইচা টেনচন কৰ লৈছে এক পেকেট চেক বিস্কুটৰ নামত লিখি থৈ দিবি বাকীটো দেউতাৰ বিৰাট খতৰনাক চলি চেক বিস্কুটৰ নামত শিখৰৰ লেখা দেই তাতে কৈছে গমে পোৱা নাই বিস্কুটে কিনছে না শিখৰে কিনছে ও বাপা হৰ কান্ত উঠুলো হৈ আহি আছো ইয়ে মোক 300 টকা লাগে কি 300 টাকা লাগে ইয়ে কিয় পেন দিবা শিক্ষক দিৱসত মাষ্টৰক পেন দিবি আমি আগতে হাতে দি বানৰ বস্তু দিছিলো মই চবত স্কুলত দামী পেন দিলে মোক মাষ্টৰে পাছ কৰি দিব পৰীক্ষাত মাৰ্কবিলাক বহুত দিব সেইকাৰণে দি পাপা আঁঠুৱা চাইহে ঠেং দাংবা লাগে নহয় মোক লাগবই আজি বানপানীৰ দিনৰ পৰা বহি আছো কাম নাই বন নাই ক'ৰ পৰা কি কৰো নাই বাকী নাই অলপ বুজবা চেষ্টা কৰবা লাগে বাপু যা মই কিবা কৰিম যা লাগবই কি হ'ব দেছো মই চাওঁ দেছো বাপু বুজৰ খাই 200 টকা মোক আনি দিবি হা বাকী দিবা আছো দোকানত বিভিন্ন দোকানত যা যদি 300 টাকাটো দিয়াৰ ফলত যদি মাষ্টৰে ইয়াক নম্বৰ ভালকে দিয়ে ইয়াক যদি পাছ কৰি দিয়ে সেইটোতো ভালৰে কথা নহ'লেতো ইয়াক জানোৱে কিন্তু ক'ত পাছ কৰিব ফেল কৰি মৰা চলি ফেল কৰিবহি দে যি কৈছো বয়া পাৰাম দে হ'ব দে আৰু ঐ বুজৰ খাই ঐ কি ক'ত যায় মেকানিক পইচা দেউতা হেৰ পৰাই আছো হয় নেকি এইটো কালি স্কুলত কিবা পাতব না শিক্ষক দিৱসত ফাংচন হ'ব তো নাচ গানো হ'ব হয় নেকি তাতে কি তই নাচবি নেকি নাচিম নাচাৰ কাৰণে মই চিলবা দিয়া মেখেলাখন আনিব যাওঁ আজিকালি চলি প্ৰশ্ন সোধাটোৱে ভুল গম পাইছা না আজিকালি মানুহৰ প্ৰশ্ন শেষে নহয় যাওঁ মই চিলবা দিয়া দিছিলো এখন আনিব যাওঁ যা Yes, এইবার তোর মাস্টার এবং বহুত নম্বরে দিব এই নম্বর কত 100 সারি মেনে দিব জি বললাম নেডা করে নাকি 100 মিটার 100 সারি মেনে দিব কি বুঝার কলম আনলি আনছু কিন্তু ইবিলাক যে পড়ি আছে ইবিলাকৰ ফলত লাভ নহয় শুই থকা ইয়ালে হাত ধৰবা নৰে কষ্ট নকৰিলি জীৱনত উন্নতি কৰবা নৰা তাত কৰি তই যদি অলপমান পঢ়া কষ্ট কৰি এই এলেহুৱা আমি কৰি লাভ নাই বুজি পাইছা না পাইছো কি হ'ব কোন বুজৰ খাই শিক্ষকসকলে আমাৰ পৰা কোনো ধৰণৰ দামী কলম দামী গিফ্ট উপহাৰ এইবিলাক নিবিচাৰে আমি জীৱনত উন্নতি আৰু জীৱনত সফলতা অৰ্জন কৰাতে তেওঁলোকে আমাৰ পৰা বিচাৰে বুজি পাইছা গতিকে এইবিলাক মিছা কথা আৰু তেওঁলোকৰ প্ৰতি এই দেখাক দেখি কলম দিয়া দেখাক দেখি স্কুলত সেই পাতা গামচা দিয়া সেইবিলাক কৰাত কৰি তেওঁলোকৰ প্ৰতি মনতে শ্ৰদ্ধা আৰু ভক্তি জনালে তেওঁলোকে সন্তুষ্ট হ'ব বুজি পাইছা হ'ব কি হ'ব মই কলম দিম যা দে মই কলম দিমে নমস্কাৰ আজি 5 ছেপ্টেম্বৰ আজি আমি সকলোৱে শিক্ষক দিৱস হিচাপে এই দিনটোক পালন কৰি আহিছোঁ আজিৰ এই দিনটোত আমি সকলো শিক্ষক শিক্ষয়িত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো